হাই হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল গাঁৱলৈ অকল বহুত দিনৰ ভিডিঅ'বোৰ দিয়া নাই আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ তাৰ মানে কি হ'ল আজি বোলে মই জন্ম পাইছিলোঁ আজি মোৰ ওপৰতে হ'ব ভিডিঅ'টো তো বন্ধুসকল এতিয়া মই পাকঘৰত আছোঁ মানে পোনে ভাত চাত আজিতো মই মানে লগন কিবা মানে আজি অলপ পোনে মই চাহ খালোঁ খাই লৈ এতিয়া চাফাই অভিযানত নামিব লাগিল এতিয়া এইবোৰ চটলখান নাচাই কেনেকুৱা হৈছে একদম বৰষুণ আগতে মানে বন চোন গাজি একদম চাব নোৱাৰা হৈছে এতিয়া চাফা কৰিব লাগিল মানুহজন আহিব গধূলি এতিয়া এই তাত খানা বনাম গধূলি ইয়াত মানে এইবোৰ এতিয়া চাফা কৰিব লাগিব একদম কেনেকুৱা হৈছে নাচাই এতিয়া হ'বই দে আৰু বাৰিষা বতৰ তো বন্ধুসকল কপালৰ ঘাম মাটিত পৰা বুলি যে কয় এয়া তো বন্ধুসকল মোৰ এইখিনি ৰাতিপুৱা এইখিনি কৰাৰ মাৰংতে মোৰ ঘাম জল বৈ গেল আৰু পথাৰৰ মানুহগিলাই যে কদাল মাৰে পথাৰত সিহঁতৰ আৰু কেনেকুৱা তই ভাব বাৰ্থডে ইউজ কৰা না কিবা কৰা বুলি যে কয় যে মোবাইলতে তো বন্ধুসকল সেইটো অলপ আপোনালোকক দেখাইছোঁ কোনে কোনে কৰিছে গাঁৱৰে বন্ধুবিলাক তো বন্ধুসকল সকলোৰে লগৰ এতিয়া চাফাই তাফাই কাম হৈ গ'ল মানে এতিয়া মই আৰু ছয়গাঁও যাব লাগিব ছয়গাঁও যাই অলপ বজাৰ কৰিব লগা আছে বজাৰটো কৰি আনো তো এতিয়া গাঁৱত ধুই ক্লিয়াৰ হয় তো বন্ধুসকল ছয়গাঁৱৰ পৰা আহি অলপমান ৰেষ্ট লৈছোঁ তো বন্ধুসকল এতিয়া আৰু গৌতমকো লৈ আহিছোঁ মানে মাংস কাটিব তো বন্ধুসকল কিবাকি আৰু মায়ে কলপাত চলপাত কাটি ৰেডি এইগিলা বটমুখ কিবা কিবি তো বন্ধুসকল কলপাত লাগি ধৰক এখনমান কাটব আহিলোঁ জংঘলত মানে মাংসত লাগে মাংসৰ কাটোতো দিবা তলত পাৰাকৈ তাৰমানে এয়া মাংস কাটিম তাৰমানে ব্ৰইলাৰ এইটো কৌশিক এয়া ভলা আহি গ'ল ভলা একদম দাও চাও আনি ৰেডি তাৰমানে ভলা কি কৰিব তো বন্ধুসকল এয়া আমাৰ বৌ নাই চব্জি কুটি আছে এয়া বৌ ভাজি কিবা কিবি কুটি আছে আৰু মানে মনে মনে আছে দে কিবা কো জন্মদিন কিবা বুলি কও। কৈ দি আজি দে আজি হেপী বাৰ্থডে বুলি কোৱা হেপী বাৰ্থডে বুলি কও দে আজি পুৰা হেপী বাৰ্থডে আমাৰ ইছা লাইছ আনন্দ এখানে আগে তুমি দাও নম্বৰৰ আইচক্ৰীম এইখিনি আইসক্রিম কৌশিক নম্বৰ নহয় চৰি বন্ধুসকল চৰি ভিডিও নকৰিও ভিডিঅ' নকৰবি বুলি লাজ কৰিছে লাজ এখন গুছে নিদিলে মোৰ বেয়া পাওঁ আমাৰ কৌশিকে কলপাত ধুই আছে প্ৰসাদ লোৱাৰ কাৰণে কিবাকি আৰু বন্ধু এজনক উঠাই দিছোঁ গাছত দি বঢ়িয়া গোটাই কৰিব তই এতিয়া নামি আহা বঢ়িয়াকৈ বন্ধুসকল এতিয়া গধূলি হৈ গ'ল এতিয়া মানুহবিলাক আহিছে এতিয়া চাহ তাহ দি আছে এতিয়া অলপ পোহৰৰ কম হৈ গ'ল মানে পাহৰি গ'লোঁ লাইট তো বন্ধুসকল বন্ধু এজন আহিলে ক'লে কি আনবক্সিং কৰি কিনে চাওক এইটো ভিডিঅ'ত দিব বুলি ক'লে সি মোক দিলে এটা গিফ্ট আনিলে তো বন্ধুসকল এইটো খুলি কিনে চাওক কি গিফ্ট হয় তো বন্ধুসকল ইয়াৰ পিছত গিফ্টটো খোলাৰ পিছত কেক কাটিম তো
তো কফি কাপ দিলে তো ভালে লাগিল তো থেংক ইউ মায়ে মানে আগতে সকলৰ লগত বহি আছিল কি বঢ়িয়াকৈ কুৰমা বন নিচিনা বন্ধুসকল এতিয়া ভাত খাইছে মানুহবিলাক অলপ পহৰটো কম হৈ গ'ল দে বিৰাট প্ৰব্লেমত পৰিলোঁ এইটো ইমানে পৰিলোঁ মানে পহৰটোৱে মেইন মানে একদম টেং চিনি পায় আৰু মানে খাব পাৰি মানে বেছি আন্ধাৰো নহয় তো দেখা পাই কিন্তু কেমেৰাত অলপ আন্ধাৰ হৈছে তো বন্ধুসকল সুধিব হ'ল দে চালাগো ৰাতিপুৱাৰ পৰা এণ্টি আছোঁ এয়া নমলে দি বহুত কষ্ট কৰিছে কিন্তু তো বন্ধুসকল এতিয়া বাৰ্থডে চাৰ্ডে গ'ল তাৰমানে ৰাতি বেছি ভিডিঅ'টো নকৰিলোঁ মানে কি হ'ল মানুহক মাত কথা দিওঁতে যাইছে এতিয়া তাৰমানে বন্ধু কেইজনমান গিফ্ট দিছে তো বন্ধুসকল আপোনালোকক দেখুৱাইছোঁ তো বন্ধুসকল এইটো দিলে বন্ধু এজনে দিলে এইটো আৰু এইখনো দিলে বন্ধু এজনে মোৰে ফটো হয় আৰু এখন দিছে ফটো এইখন তো বন্ধুসকল কোনখন ভাল লাগিছে ফটো এইটো তো কমেণ্ট কৰি জনাব এই এটা দিছে স্পৰ্টিং আৰু দিছে এইটো গামোচা দাদা হাতৰ বৌ হাতে দিছে গামোচা ভাল লাগিছে গামোচাটো এটা সন্মান দিয়া যায় এইখন ঘৰত বোৱা এখন ঘৰত বোৱা চাগে এখন ঘৰত বোৱা এখন ডাইৰেক্ট চিম্পুল হয় আৰু কাপোৰটোতে গম পাই না ঘৰত বোৱা কাপোৰ মানে আৰু ইবাগে হেৰিত বোৱা কেনেকুৱা কি এইবিলাক সূতাবিলাক ওলাই থাকে টানলি মানে ওলাই থাকিব এইটো তাৰমানে ডাইৰেক্ট ফিনিচিং চাওঁ অলপ কোনোডাল সূতা ওলোৱা নাই ৰুমালো দিছে এইবিলাক চব ঘৰত বোৱা হয় দেই কিনা নহয় ৰুমালকেইখন একদম ঘৰত তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব কেনেকুৱা পালে তো বন্ধুসকল